guys, welcome and welcome back to my YouTube channel. So আমি গৈ আছো এখন দোকানত এতিয়া সন্ধিয়া হৈছে হলেও আমি দুজনী গৈ আছো কাৰণ আমাৰ প্ৰিন্ট আউট লাভ আছে প্ৰিন্ট আউট মানে আমি এই গোটেই 4th ইয়াৰ এটা মানে ৰিসাৰ্চ কৰিছিলো আমাৰ সবৰ মানে গোটেই বেচটোৱে গ্ৰুপ হিচাপত এটা মানে ৰিসাৰ্চ কৰিছিলে আৰু আমি কৰিছিলো উইনিং মানে হৈছে অন্নপ্ৰাশনৰ ওপৰত তো আৰু সেই লাষ্ট পৰ্যায় পাইছে আহি এতিয়া প্ৰিন্ট ফাইনেল মানে সাবমিশনৰ কাৰণে প্ৰিন্ট আউট কৰিব গৈ আছো বহুত হাৰ্ড ৱৰ্কৰ মূৰত আমি কৰি লাষ্ট পৰ্যায় পাইছো আৰু এতিয়া অলপ শান্তি লাগি আছে আৰু এতিয়া মনটো কেনে লাগি আছে লাইক কৰি দিব প্লিজ পিছফালে আহি আছে আমাৰ পিছত আকৌ আৰু আহি আছে ৰৈ দিছো সিহঁতৰ কাৰণে 2 কোৰিয়ান গাৰ্লছ আহি আছে গাইজ এই ৰিচাৰ্চটোৱে মানে গোটেই কি ক'ম আৰু জান লৈ লৈছে ৰাতি টোপনি ক্ষতি প্লাছ ইমান ষ্ট্ৰেছ গ্ৰুপত আছিল কাৰণেহে অলপ মানে ষ্ট্ৰেছটো কমিছে হ'লেও আৰু লগত আহি আছে আৰু ছোৱালী দুজনী আহি গৈছে কাম কৰিবৰ কাৰণে আমাৰ লগত য়েছ আই এম এ ব্লগাৰ নাও এডেইজ Raju Rita. এইটো কোনে লিখিছে এইটো ৰিয়া হয় হেণ্ডৰাইটিং চাওঁ মই এইটো ৰিয়া হয় ৰিয়াটো Raju is fixed. আহিলা আৰু আমাৰ মাই আমাৰ আজি দোকানী দুজনী আজি কেনেকুৱা লাগিছে দোকানী হৈ কেনে লাগিছে চব মানুহে আহি এনেকৈ সুধি আছে অ'কে ফাৰ্ষ্ট ৰিচাৰ্চ কৰোঁতে কেনেকুৱা অনুভৱ আৰু আজি কেনেকুৱা অনুভৱ কৰিলে বহুত হেক্টিক লাগিছিল কিমান কষ্ট পুই পকাৰ দৰে খাই পেলাইছিল ৰিচাৰ্চটোৰ ভিতৰৰ পৰা আৰু নাই এক্সামৰ 20 দিনৰ আগলৈ কৰিয়ে আছোঁ আমি এতিয়ালৈ ৰিচাৰ্চ কেনে আৰু ফ্ৰী কৰিবি নে ফ্ৰী কৰিবি নমস্কাৰ না ফাইনেলি ৰিচাৰ্চ প্ৰজেক্টটো আমাৰ শেষ হ'ব গৈ আছে এতিয়াও ভালদৰে শেষ হোৱা নাই বেলেগৰ হাতত দি থৈ আহিছোঁ সেইকাৰণে অলপ মানে টেনশ্যনো আছে কিন্তু ৰিলেক্স ফিল হৈ আছে বহুত ৰিচাৰ্চ ফাইনেলি শেষ হ'ল জাষ্ট শেষ হ'ব লাগে বস্তুটো তোমাৰ অনুভৱ কেনে ৰাণী ভাল লাগিছে বহুত so happy বহুত শান্তি লাগি আছে মোৰ মনটো গতিকে আজিলৈ কিমান কেনভাইট কৰিলো এই ৰিচাৰ্চ গতিকে আজিলৈ আহিছোঁ বাই ঐ আহা বাইটো কৈ দে বাই বাই